হৈছে এনেকৈ গামোচাৰে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই বন্দিতাই BK ব্লগলৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ ইমান ভাল নহয়, অলপ চৰ্দি লাগিব আৰম্ভ হৈছে। চৰ্দি লগা নাই, লাগিবহে চাগে। মই হৈছে এনেকৈ গামোচাৰে এনেকৈ ভৰাই এনেকৈ নাকেদি সুমিয়াই হাঁচিয়াই আছোঁ। কেইটামান হাঁচি মাৰিলে অলপ ভাল লাগে। আৰু এনেই আছিলোঁ, ভাবিলোঁ ব্লগটোৱে বনাওঁ, এটা ব্লগে ষ্টাৰ্ট কৰিলোঁ। আজি ভাবিছোঁ মই গৰৈ মাছ ৰাখিছিলোঁ দিনত, অলপমান গৰৈ মাছ বাছি চফা কৰি থৈ দিছিলোঁ। আৰু লাই শাকৰ পাত আছে, ভাবিছোঁ পাতত দিয়া গৰৈ মাছ আৰু লাই শাকেৰে পাতত দিয়া বনাম, সেইটো কাৰণে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া আপোনালোকে সকলোৱে বনায়ে থাকে জানোৱেই, তথাপিও আৰু মই কেনেকৈ বনাওঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই যোগাৰখিনি কৰি লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। প্ৰথমতে 4 খিলা লাই শাকৰ পাত লৈ লৈছোঁ, ডাঙৰ ডাঙৰ, এইখিনি ধুই চফাকৈ। লাই শাকৰ পাত অপশ্যনেল হয়, মই লাই শাকৰ পাতৰ লগত পাতত দিয়া বনাম। লাই শাকৰ পাত নিদি কিছুমানে ৰঙালাও পাতো দিয়ে, যোনে খাই ভাল নাপায় সিহঁতে লাই শাকৰ পাত নিদিলেও হ'ব। এতিয়া গৰৈ মাছ কেইটামান দি দিম। এতিয়া ইয়াতে সৰু সৰুকৈ কুটি লোৱা পিঁয়াজ দি দিছোঁ আৰু 2টা জলকীয়া দীঘল দীঘলকৈ ফালি দি দিছোঁ। এতিয়া আদা নহৰুৰ পেষ্ট এইখিনি থেঠালি থৈছিলোঁ আৰু ইয়াতে ধনিয়া সৰু সৰুকৈ কুটি দিম। কুটি দিলে ধুনীয়া এটা ফ্লেভাৰ আহে। এতিয়া ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিম আৰু লগতে ইয়াতে মিঠাতেল এচামুচ, কেঁচা মিঠাতেল এচামুচ দি দিম। আৰু এতিয়া এইখিনি ভালকৈ সানি ল'ম, ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া ধুনীয়াকৈ পাতখিনি মেৰাই মেৰাই এনেকৈ চাৰিওফালৰ পৰা মেৰাই এটা টোপোলা কৰি লৈছোঁ। প্ৰথমতে লাই শাকৰ পাতৰ এটা টোপোলা, এইবাৰ মই কলপাতেৰে মেৰিয়াই ধুনীয়াকৈ এটা টোপোলা বনাই ল'ম। এইখিনি কলপাতেৰে ভালকৈ মেৰিয়াই টোপোলা বনাই লৈছোঁ, নহ'লে ভিতৰৰ ফ্লেভাৰখিনি আহিব পাৰে। আদা নহৰু যিখিনি দিছোঁ সেইখিনিও ওলাই আহিব পাৰে, সেইটো কাৰণে মই ভালকৈ কলপাতেৰে মেৰিয়াই মেৰিয়াই টোপোলা বান্ধি ল'ম। এবাৰ মই ভালকৈ টোপোলাটো গাঁঠি মাৰি দিম। এয়া কলপাতৰে লাঠিডালৰ এনেকৈ কলগছৰে চচ উলিয়াই লৈছোঁ, এডাল ৰছী টাইপৰ, সেইডালেৰে বান্ধি দিম। ভালকৈ টানকৈ বান্ধি দিম চাৰিওফালৰ পৰা। ইয়াতে ৰেপাৰ পেপাৰো ল'ব পাৰে, মই কলপাতে লৈছোঁ, কলপাতেৰে বেছি ভাল হয়। এবাৰ টোপোলাটো ৰেডি হৈ গ'ল ধুনীয়াকৈ। টোপোলাটো ভালকৈ বন্ধা নহ'ল, পাতকেইটা কেঁচাই হৈ আছে, সেইটোৰ কাৰণে একো নাই, হৈ যাব। ভালকৈ এনেকৈ বান্ধি এবাৰ গেছত কেৰাহী পাতি দিছোঁ আৰু কেৰাহীটো মই কেইখনমান কলপাত দি দিছোঁ এনেকৈ।
আৰু এবাৰ ইয়াতে টোপোলাটো দি দিছোঁ। টোপোলাটো দি ইয়াতে ঢাকনখন লগাই দিম আৰু গেছৰ ফ্লেমটো কিন্তু একেবাৰে কমত থৈ দিম। এইফালে কেৰাহী পাতি দিছোঁ, ইফালে পাতত দিয়াখিনি হয় মানে ইয়াতে বাকীখিনি মাছ বনাই ল'ম। ইয়াতে কেৰাহীত মই পিঁয়াজ আৰু 2টা জলকীয়া দি দিছোঁ। ইয়াতে ডাঙৰ ডাঙৰ লাই শাকৰ পাতৰ মই ঠাৰিখিনিৰে বনাম, ঠাৰিখিনি আৰু আলু দি পেলাই এইখিনি ভালকৈ ভাজি লৈছোঁ। এতিয়া এই লাই শাকৰ ঠাৰি আৰু আলু দি দিছোঁ আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া ইয়াতে তেতেলাই থোৱা আদা নহৰুখিনি দি দিছোঁ। এবাৰ সোৱাদ অনুযায়ী নিমখ দিছোঁ। হালধি গুড়ি, আৰু অকণমান জালুকৰ গুড়ি দি দিম। এতিয়া অকণমান জালুকৰ গুড়ি দি দিছোঁ। জালুকৰ গোন্ধটো খুব ভাল। এইখিনি এতিয়া ভালকৈ মিক্স কৰি অলপ সময়ৰ কাৰণে ভাজিব দিম, ঢাকন লগাই থৈ দিম। এবাৰ এইফালে পাতত দিয়াখিনি চাই লওঁ, লাহে লাহে তলৰ পৰা সিজি আহি আছে। এইখিনি মই উল্টাই দিছোঁ, এবাৰেই উল্টাই দিছোঁ আৰু উল্টাই নিদিওঁ। এবাৰ ঢাকন দি আধা ঘণ্টামানৰ কাৰণে এইখিনি থৈ দিম। একেবাৰে ল' ফ্লেমত থৈছোঁ, সেইটো কাৰণে আধা ঘণ্টামান লাগিব। আধা ঘণ্টাৰ পিছত মই এইখিনি চাম। এইফালে কেৰাহীত এইখিনি অলপ ভাজ খাই গৈছে, ভজা হৈ গৈছে। এতিয়া ইয়াতে অকণমান পানী দি দিম। আকৌ এইফালে পাতত দিয়াখিনি এবাৰ উল্টাই দিয়াৰ পিছত আৰু উল্টাই নিদিওঁ, সেইকাৰণে মই কাঁহৰ কাঁহীৰে ওজন কৰি থৈছোঁ যেন ভাপটো ওলাই নাযায়, আৰু জুইটো একেবাৰে ল' ফ্লেমত থৈছোঁ। এইখিনি আধা ঘণ্টালৈকে থাকিব। এইখিনি ভালকৈ সিজি গৈছে। ইয়াতে এবাৰ পানী দি দিছোঁ। পানী বেছি নিদিওঁ, কাৰণ একেবাৰে জোল নকৰোঁ, অলপ গোটা কৰি থ'ম। ইয়াতে আৰু অকণমান পানী দি দিম আৰু মাছখিনিও লগতে দি দিছোঁ। এয়া লাই শাকৰ ঠাৰি আৰু আলুৰে মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। এবাৰ পাতত দিয়াখিনি চাই ল'ম। পাতত দিয়াখিনিও হৈ গৈছে, সেইখিনি নমাই আনিছোঁ। প্ৰথমতে খুলি চাই লওঁ কেনেকুৱা হৈছে। এয়া ধুনীয়াকৈ সিজি গৈছে, লাই শাকখিনিও সিজি গৈছে। এতিয়া ভিতৰৰখিনিও চাই লওঁ কেনেকুৱা হৈছে। গোটেই ধুনীয়াকৈ সিজি গৈছে, আদা নহৰু মাছ গোটেই সিজি গৈছে, আৰু আদা নহৰু কলপাত লাইপাত ধুনীয়া এটা ফ্লেভাৰ আহে, বিৰাট ধুনীয়া এটা গোন্ধ আহে, ভাল লাগে।
মই লাই শাকখিনিও মাছখিনিৰ লগত সানি ল'ম। যদি আপোনালোকে ভাল নাপায় তেতিয়াহ'লে আপোনালোকে লাই শাকখিনি সানি ল'ব নালাগে। মই আগতেও কৈছোঁ, অকল কলপাতেৰে মেৰিয়াই দিলেও হ'ব, লাই শাক নল'লেও হ'ব। কিছুমানে লাওৰ পাতো লয়, ৰঙালাওৰ পাত। ৰেডি হৈ গ'ল গৰৈ মাছৰ পাতত দিয়া আৰু লাই শাকৰ ঠাৰি আৰু আলুৰে মাছ। আৰু ইয়াতে মই দালি লৈছোঁ, গাজৰ আৰু পিঁয়াজৰ চালাড আৰু ধনিয়া চাটনি। আপোনালোকৰ যদি এই মাছৰ দুটা ৰেচিপি ভাল লাগিল তেতিয়াহ'লে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে ৰেচিপিটো।